নমস্কাৰ বন্ধুসকল, জিকে আছামিজ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। আজি আমি এই ভিডিঅ'টোত জেনেৰেল নলেজৰ ওপৰত কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। আপোনাৰ লগত আগন্তুক যিকোনো পৰীক্ষাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। কুৱেশ্যন নম্বৰ 1, 2019 চনত G20 সন্মিলন ক'ত হৈছিল? অপশ্যনবোৰ আছে ওচাকা, ছিউল, টকিঅ', ছাংহাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ওচাকা। 2019 চনত G20 সন্মিলন ওচাকাত হৈছিল। কুৱেশ্যন নম্বৰ 2, ইণ্টেলিজেন্স ব্যুৰৰ অধ্যক্ষ কোন? অপশ্যনবোৰ আছে সামন্ত গগৈ, KP জৈন, অৰবিন্দ কুমাৰ, RK মিশ্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অৰবিন্দ কুমাৰ। ইণ্টেলিজেন্স ব্যুৰৰ অধ্যক্ষ হ'ল অৰবিন্দ কুমাৰ। কুৱেশ্যন নম্বৰ 3, শ্ৰীযুত ৰমেশ্বৰ তেলী হ'ল এগৰাকী। অপশ্যনবোৰ আছে খাদ্য প্ৰক্ৰিয়াকৰণ কেবিনেট মন্ত্ৰী, শ্ৰম মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী, খাদ্য প্ৰক্ৰিয়াকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী, জনজাতি বিষয়ক ৰাজ্যিক মন্ত্ৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খাদ্য প্ৰক্ৰিয়াকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী। ৰামেশ্বৰ তেলী হ'ল এগৰাকী খাদ্য প্ৰক্ৰিয়াকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী। 2019 চনত পদ্মশ্ৰী সন্মান কাক প্ৰদান কৰা হৈছিল? অপশ্যনবোৰ আছে অৰূপ কুমাৰ দত্ত, প্ৰফুল্ল বৰুৱা, ধীৰেন্দ্ৰ নাথ বেজবৰুৱা, উদ্ধৱ ভৰালী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল উদ্ধৱ ভৰালী। উদ্ধৱ ভৰালীক 2019 বৰ্ষত পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল। কুৱেশ্যন নম্বৰ 5, ৰিয়ান পৰাগ এগৰাকী কি? অপশ্যনবোৰ আছে ফুটবল খেলুৱৈ, ক্ৰিকেট খেলুৱৈ, বক্সাৰ, বেডমিণ্টন খেলুৱৈ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ক্ৰিকেট খেলুৱৈ। ৰিয়ান পৰাগ এগৰাকী ক্ৰিকেট খেলুৱৈ। কুৱেশ্যন নম্বৰ 6, ভিলেজ ৰকষ্টাৰৰ পৰিচালক কোন? অপশ্যনবোৰ আছে জানু বৰুৱা, মঞ্জু বৰুৱা, ৰীমা দাস, জুবিন গাৰ্গ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ৰীমা দাস। ৰীমা দাসে ভিলেজ ৰকষ্টাৰ পৰিচালন কৰিছিল। কুৱেশ্যন নম্বৰ 7, তলৰ কোনখন দেশ বিমষ্টেকৰ সদস্য নহয়? বিমষ্টেক মানে হ'ল বে অফ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি ছেক্টৰিয়েল টেকনিকেল এণ্ড ইকনমিক কপাৰেশ্যন। অপশ্যনবোৰ আছে নেপাল, শ্ৰীলংকা, বাংলাদেশ, কিৰ্গিস্তান। ইয়াৰ শুদ্ধ উত্তৰ হ'ল কিৰ্গিস্তান। কিৰ্গিস্তান বিমষ্টেকৰ সদস্য নহয়। কুৱেশ্যন নম্বৰ 8, কাউন্সিল অফ ষ্টেটৰ নামকৰণ কৰা হয়? অপশ্যনবোৰ আছে লোকসভা, সাংসদ, ৰাজ্যসভা, বিধানসভা। ইয়াৰ শুদ্ধ উত্তৰ হ'ল ৰাজ্যসভা। কুৱেশ্যন নম্বৰ 9, ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে ভোট দিব নোৱাৰে? অপশ্যনবোৰ আছে লোকসভাৰ নিৰ্বাচিত সদস্য, ৰাজ্যসভাৰ নিৰ্বাচিত সদস্য, বিধান পৰিষদৰ নিৰ্বাচিত সদস্য, বিধানসভাৰ নিৰ্বাচিত সদস্য। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বিধানসভাৰ নিৰ্বাচিত সদস্য। বিধানসভাৰ নিৰ্বাচিত সদস্যই ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোট দিব নোৱাৰে। মনোবলী শব্দৰ সৈতে তলৰ কোনটো শব্দ যুক্ত কৰা হয়? অপশ্যন আছে পুঁজিবাদ, সমাজবাদ, কমিউনিজম, মিশ্ৰ অৰ্থনীতি। ইয়াৰ শুদ্ধ উত্তৰ হ'ল পুঁজিবাদ। কুৱেশ্যন নম্বৰ 11, ৰাজ্যসভাৰ সভাপতি কোন? অপশ্যনবোৰ আছে স্পীকাৰ, ভাৰতৰ মুখ্য ন্যায়াধীশ, ভাৰতৰ উপৰাষ্ট্ৰপতি, ৰাজ্যসভাৰ আটাইতকৈ জ্যেষ্ঠ সদস্যগৰাকী। ইয়াৰ শুদ্ধ উত্তৰ হ'ল ভাৰতৰ উপৰাষ্ট্ৰপতি। ৰাজ্যসভাৰ সভাপতি হ'ল ভাৰতৰ উপৰাষ্ট্ৰপতি। কুৱেশ্যন নম্বৰ 12, অজন লেয়াৰ হোলছ হোৱাৰ কাৰণ কি? অপশ্যন আছে CO2, SO2, CO, CFC। ইয়াৰ শুদ্ধ উত্তৰ হ'ল CFC। অজন লেয়াৰ হোল হোৱাৰ কাৰণ হ'ল CFC। কুৱেশ্যন নম্বৰ 13, অসমৰ কোনখন জিলাত আন্তঃৰাষ্ট্ৰীয় সীমা নাই? অপশ্যন আছে ধুবুৰী, কৰিমগঞ্জ, তিনিচুকীয়া, কামৰূপ গ্ৰাম্য। ইয়াৰ শুদ্ধ উত্তৰ হ'ল কৰিমগঞ্জ। কৰিমগঞ্জত আন্তঃৰাষ্ট্ৰীয় সীমা নাই। কুৱেশ্যন নম্বৰ 14, মুদ্ৰা ব্যৱহাৰৰ পৰিচয় কোনে কৰাইছিল? অপশ্যনবোৰ আছে প্ৰতাপসিংহ, চুকাম্ফা, শুক্লেনমুং, এজনো নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ল শুক্লেনমুং। শুক্লেনমুঙে মুদ্ৰা ব্যৱহাৰৰ পৰিচয় কৰাইছিল। কুৱেশ্যন নম্বৰ 15, নামঘোষা কোনে ৰচনা কৰিছিল? অপশ্যন আছে মাধৱদেৱ, শ্ৰীমন্ত শংকৰদেৱ, মাধৱ কন্দলী, জ্যোতিপ্ৰসাদ আগৰৱালা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল মাধৱদেৱ। মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল। কুৱেশ্যন নম্বৰ 16, কাৰেঙৰ লিগিৰি কোনে ৰচনা কৰিছিল? অপশ্যন আছে ফণী শৰ্মা, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, পাৰ্বতী প্ৰসাদ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰ হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালাই কাৰেঙৰ লিগিৰি ৰচনা কৰিছিল। কুৱেশ্যন নম্বৰ 17, ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাষ্ট্ৰদূত হিচাপে কাক পঠাইছিল? অপশ্যন আছে বায়ু, বৰুণ, মেঘ, হংসবেগ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল হংসবেগ। ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ হংসবেগক ৰাষ্ট্ৰদূত হিচাপে পঠাইছিল। কুৱেশ্যন নম্বৰ 18, মাধৱদেৱৰ জন্ম ক'ত হৈছিল? অপশ্যনবোৰ আছে বৰদোৱা, কোচবিহাৰ, লেটেকু পুখুৰী, গড়মূৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল লেটেকু পুখুৰী। মাধৱদেৱৰ জন্ম লেটেকু পুখুৰীত হৈছিল। কুৱেশ্যন নম্বৰ 19, 1935 চনত কোনখন চলচ্চিত্ৰই মুক্তি পাইছিল? অপশ্যন আছে জয়মতী, বাঘাট, মনোমতী, ইন্দ্ৰমালতী। ইয়াৰ শুদ্ধ উত্তৰ হ'ল জয়মতী। 1935 চনত জয়মতী চলচ্চিত্ৰখনে মুক্তি লাভ পাইছিল। কুৱেশ্যন নম্বৰ 20, বাগৰুম্বা নৃত্য কোন জনজাতিৰ হয়? অপশ্যন আছে কাৰ্বি, তিৱা, বড়ো, ৰাভা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বড়ো। বাগৰুম্বা নৃত্য বড়ো জনজাতিৰ হয়। বন্ধুসকল, যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব।